হেল্ল' এভৰিৱান, মই কল্পনা দাসে মই মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক সকলোকে পলমকৈ হ'লেও উত্তৰ গুৱাহাটী দৌলগোবিন্দ মন্দিৰৰ ফাকুৱাৰ দৌল উৎসৱৰ কিছু ভিডিঅ' আগবঢ়ালোঁ। এয়া হৈছে সন্ধিয়া সময়ত হোৱা সাংস্কৃতিক অনুষ্ঠানসমূহ। বৰুৱা, যুগস্মিতা গোস্বামী, মৌমিতা সাহা, ৰিম্পী তাঁতী আৰু সুমিতা। আহকচোন আমি তেখেতসকলৰ আজিৰ প্ৰথম এই অনুষ্ঠান। যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ে যেন। আজিলৈ আহিলোঁ, বাই বাই।